কাৰ্বি আংলঙৰ কাৰ্যালয়ত উপস্থিত হৈছেহি সুদূৰ চকীগোলাৰ তাৰাপুং অঞ্চলৰ এগৰাকী অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱক, যিগৰাকী যুৱক আজি বহু দিন বহু বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আহিছে। তেখেতে উপায়বিহীন হৈ আজি নিউজ 24 কাৰ্যালয়ৰ উপস্থিত হৈছে তেখেতৰ মনৰ কথা জনাবৰ বাবে। আজি আমি তেখেতক আমাৰ মাজত আমন্ত্ৰণ জনাইছো। দুই এষাৰ তেখেতৰ মনৰ কথা, তেখেতৰ যি দুৰাৰোগ্য সেই দুৰাৰোগ্যৰ বিষয়ে আমি জানিবলৈ তেখেতৰ মনৰ ভাৱ, তেখেতৰ ক'বলগীয়া যিখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত সেইগৰাকী চকীগোলাৰ তাৰাপুঙৰ পৰা অহা সেই যুৱকগৰাকী বৰ্তমান আমাৰ সৈতে উপস্থিত আছে। এই মুহূৰ্তত আমাৰ কাৰ্যালয়ত, আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে। তেখেত হৈছে শ্ৰীযুত অমৰজিৎ বে ডাঙৰীয়া। আমি তেওঁলোকৰ সৈতে আপোনালোকক পৰিচয় কৰি দিবলৈ বিচাৰিছো। এয়া মোৰ লগত উপস্থিত আছে শ্ৰীযুত অমৰজিৎ বে। হয় বে ডাঙৰীয়া, আজি আপুনি আমাৰ নিউজ 24 কাৰ্যালয়ৰ মজিয়াত উপস্থিত হৈছে। আপোনাক আমি আমন্ত্ৰণ জনাইছো আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আপুনি আপোনাৰ যি পৰিস্থিতি আমি জানিবলৈ পাইছো, আপুনি অতিকৈ দুখীয়া ঘৰৰ ল'ৰা। আপুনি কেনেকুৱা কি পৰিস্থিতিত বা আপুনি কি দুৰাৰোগ্য ৰোগত, আপুনি কি ৰোগত আক্ৰান্ত হৈ আছে, আমাৰ নিউজ 24 কাৰ্যালয়ৰ দৰ্শকক জানিবলৈ দিয়কচোন। মই বহুত সুখী হৈছোঁ আপোনালোকৰ ষ্টুডিঅ'ত আহি। মই এই কিডনী ষ্ট'ন বেমাৰটো যোৱা 2016 চনৰ পৰা মই ভুগি আছোঁ। চ' মই যিটো মানে পঢ়াৰ ক্ষেত্ৰত আমি আহি গ'লোঁ। চ' মই তেতিয়া মানে ৰেফাৰেল হস্পিটেলত মই দেখুৱাইছিলোঁ। চ' এই সময়ত মানে মোৰ দুখন ছাইডতো মোৰ কিডনী ষ্ট'ন হৈছিলে। দুইটা কিডনী আপোনাৰ মানে কিডনী ষ্ট'ন হৈছিলে, দুইটা কিডনী। হয়, এই দুইটা কিডনী আপোনাৰ বেয়া হোৱা বুলি আপুনি কেতিয়া প্ৰমাণ পাইছে? প্ৰমাণ পোৱা মানে বহুত অসুখ হৈছিলে মোৰ, মানে পেট বিষ, এনেকুৱা বেলেগ বেলেগ ধৰণৰ বিষ হৈছিলে। তেতিয়া কিছু চিকিৎসক হস্পিটেলত মই দেখুৱাইছিলোঁ। তেতিয়া ইয়াৰ আল্ট্ৰাচাউণ্ড চাই ডক্টৰে মোক মানে জনাইছিলে কিডনী ষ্ট'ন ডাঙৰ হৈছে বুলি। কিডনী ষ্ট'নটো বেয়া হোৱা নাই, মানে আপোনাৰ কিডনী ষ্ট'নটো ডাঙৰ হৈছে টু চাইডত, মানে বথ চাইড হয়। চ' গতিকে মই 2-3 মাহ পিছত মানে মোৰ পৰিয়ালবৰ্গত বা মোৰ যোনবিলাক লগৰ পৰিয়াল আছে সেইবিলাকৰ পৰা সহায় লৈ মানে ডিমাপুৰ ৰেফাৰেল হস্পিটেলত মই ESW যিটো প্ৰযুক্তিৰে চিকিৎসা আৰম্ভ কৰিছিলোঁ। চ' ইয়াৰ পিছত ভাল হোৱাৰ পিছতে আকৌ যোৱা 2018 চনৰ পৰা এনেকুৱা বেমাৰ হৈছিলে। তেতিয়া তাৰ চোৱাৰ পিছতো তেতিয়া যোৱা মাহত মই ভাইৰেল গৈছিলোঁ। তেতিয়া আকৌ তেনেকুৱা পাথৰ হৈছে বুলি তেওঁলোকে জনাইছে। চ' যোৱাবাৰ আগৰটোকৈ এবাৰ আকৌ ডাঙৰ হৈছে তেখেতৰ পোৱাৰ মতে। কিন্তু আগৰবাৰ বহুত খৰচ হৈ গ'ল মোৰ, মানে প্ৰায় 1 লাখ নিচিনা টকাকৈ গৈছে। চ' এইবাৰ মোৰ চিকিৎসা কৰিবলৈ বহুত সুবিধা হৈছে। ত' দিনে দিনে মোৰ বেমাৰটো আপোনাৰ স্বাস্থ্যৰ প্ৰতি অৱনতি ঘটিছে। আৰু মোক এতিয়া মোৰ নিজৰ ঘৰৰ অৱস্থা বেয়া। আপোনাৰ যি আমাৰ ঘৰ বহুত আপোনাৰ টাউনৰ এলেকা নহয়, বহুত ভিতৰত, তাৰ একো ধৰণৰ ব্যৱস্থা নাই। আৰু আমাৰ ঘৰ পৰা একো মানে দিব নোৱাৰা অৱস্থা হৈ গৈছে এতিয়া। চ' গতিকে এতিয়া সহায় বিচাৰিবৰ কাৰণে মই আপোনালোকৰ যিটো মাধ্যমৰ পৰা জনাবলৈ বিচাৰিছোঁ। আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত আপোনাৰ
বাইদেউ ভণ্টি মা ককা দেউতা আছে আৰু লগতে মোৰ ভাই দুজন আছে আপুনি ঘৰৰ ডাঙৰ হয় ঘৰৰ ডাঙৰ হয় আপোনাৰ দেউতাই কি কৰে খেতি কৰে নে ব্যৱসায় কৰে খেতি কৰে আৰু মা আছে আপোনাৰ ভাইজন পঢ়ি আছে এজন মানে পঢ়াই আহিলে তেখেতৰ মানে ফাইনেন্সিয়েল প্ৰব্লেম মানে পঢ়াৰ এতিয়া আপুনি এই যিটো 2016 চনৰ পৰা আপুনি এই যিটো তাৰ দুৰাৰোগ্য বুলি ক'ব লাগিব কিডনী বেমাৰটো এটা দুৰাৰোগ্য ৰোগ নহয় জানো এইটো অতিকৈ মানে বহুত টকা পইচাৰ দৰকাৰ এই বেমাৰটো চিকিৎসা কৰিবলৈ বহুত টকা পইচাৰ দৰকাৰ আৰু আপুনি যিহেতুকে জানিবলৈ দিছে আপুনি যিটো অঞ্চলৰ তাৰাপোং অতিকৈ ভিতৰুৱা অঞ্চলৰ চকীহুলাৰ পৰাও বহুত ভিতৰত চকীহুলাৰ পৰা যিটো আপোনাৰ নীলিপ কনষ্টিটুৱেঞ্চি নীলিপ সমষ্টি আমি যিটো জানো নীলিপ সমষ্টি চকীহুলাৰ পৰা আপোনাৰ বহুত ভিতৰত আপোনাৰ গাঁওখন আছে সেই গাঁওখনৰ পৰা আপুনি ইমান দূৰ এই ডিফু চহৰ আহি আপুনি পঢ়াৰ সূত্ৰে কলেজ পঢ়িবৰ কাৰণে হওক বা স্কুল পঢ়িবৰ যি কাৰণেতো নহওক আপুনি ওলাই আহিব লগা হ'ল এতিয়া বৰ্তমান আপোনাৰ যি এই পৰিস্থিতি এই দুৰাৰোগ্য আপুনি যিটো ৰোগত ভুগি আছে এই ৰোগৰ কাৰণে আপুনি কোনোবা আমাৰ কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা এই সহায় পাইছেনে ফাইনেন্সিয়েলি টকা পইচাৰ ফালৰ পৰা বা অন্যান্য বা কোনোবা বিষয়া বা কোনোবা অফিচাৰ্ছ তেখেতসকলৰ পৰা আপোনাৰ কিবা সহায় জনাইছেনে না বৰ্তমানলৈকে মই সহায় জনোৱা নাই বা আপুনি তেওঁলোকৰ ওচৰত আবেদন কৰিছে নেকি এপ্লাই কৰিছে নেকি নাই কৰিম বুলি ভাবিছিলোঁ কিন্তু বৰ্তমানলৈকে কৰা নাই এইটো কাৰণে বহুদিন মই ভাবি আছিলোঁ সেইটো কেনেকৈ কৰিব পাৰিম কিন্তু ইয়াত মোৰ ইমান চিনাকি নাই আৰু কেনেকৈ কৰি ইয়াৰ কৰিবলগীয়া মোৰ মানে মনৰ আশা নাই কেনেকৈ কৰিম বুলি এতিয়া এইটো কাৰণে মই ইয়াত আহিবলগীয়া হৈছে এতিয়া কেনেকৈ ইয়াৰ পৰা যাতে মানুহবিলাক জানিব পাৰে এতিয়া বৰ্তমান আপুনি ডিফু অহা কিমান বছৰ আপুনি গাঁৱৰ পৰা ওলাই অহা মই ইয়াত 2014 চনৰ পৰা আছোঁ 2014 চনৰ পৰা আছোঁ হয় এতিয়া আপুনি ইয়াত 2014 চনৰ পৰা ইয়াত আপুনি নিগাজিকে থাকিব লৈছে পাৰ্মানেণ্টলি আপুনি থাকিব লৈছে মোৰ ধৰক লগৰ ঘৰত থাকোঁ কাৰ ঘৰত থাকে ইয়াত আপুনি ইয়াতে মোৰ খুৰাহঁতৰ ঘৰত থাকোঁ খুৰাহঁতৰ ঘৰত থাকে ক'ত থাকে তেওঁলোক ঠাইডোখৰৰ নামটো কি ইয়াত ডিফু কাউন্সিল কলনীত থাকে কাউন্সিল কলনী ঠাই কি কৰে তেখেতে অলপ চাকৰি কৰে আপুনি কাৰ ঘৰত যাৰ ঘৰত আছে হয় আপোনাৰ খুৰা বুলি কৈছে এই খুৰাই কি কাউন্সিলত চাকৰি কৰে হয় হয় আপোনাৰ নিজৰ খুৰা চাকৰি হয় নিজৰ খুৰা আপোনাৰ খুৰা নিজৰ খুৰা যদিও তেখেতে আপোনাক এই যিমানখিনি আপোনাৰ বহুত টকা পইচাৰ দৰকাৰ হয় আপোনাৰ চিকিৎসা কৰিবলৈ তেখেতেও দিবলৈ সামৰ্থ্য নাই নহয় জানো কেপাচিটি নাই তো সেই গতিকে আপুনি আজি সহায় বিচাৰি ওলাই আহিছে যিহেতুকে আপোনাৰ দেউতাইও নোৱাৰে আপোনাৰ ঘৰখনো একদম অৱস্থা বেয়া একেবাৰে বেয়া নহয় জানো আৰু আপুনি বহুত ভিতৰুৱা অঞ্চলৰ পৰা আপুনি অহা ল'ৰা যুৱক তো এতিয়া আপুনি এই ক্ষেত্ৰত আপুনি ইতিমধ্যে ধৰক ডিমাপুৰ ৰেফাৰেল হস্পিটেলত আপুনি চিকিৎসা ল'বৰ কাৰণে আপুনি গৈছে ইতিমধ্যে আপুনি বহুত টকা আপুনি এই ক্ষেত্ৰত বেমাৰৰ চিকিৎসাৰ কাৰণে সুচিকিৎসাৰ কাৰণে আপুনি ইতিমধ্যে বহুত টকা আপুনি খৰচ কৰিছে বুলি জানিবলৈ দিছে এতিয়া আপুনি বৰ্তমান আজিৰ তাৰিখত আপুনি নিজকে কেনেকুৱা অনুভৱ কৰিছে এই ৰোগটো লৈ পেলাই আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ আপোনাৰ খোৱা বোৱা বা দেহাটো আপোনাৰ কেনেকুৱা ধৰণৰ লাগে আপোনাৰ মূৰ ঘূৰাই গা বিষ হয় বা কেনেকুৱা ধৰণৰ কি অনুভৱ হয় আজিৰ তাৰিখটো সদায় হৈ থাকে মোৰ প্ৰতিদিনে হয় আৰু ডক্টৰে অলৰেডি জনাইছে মানে এই যোৱা মাহত দেখুৱাইছোঁ মই গুৱাহাটীত গৈছোঁ দেখুৱাইছে মই যিটো হস্পিটেল হয় দেখুৱাইছে নেকি হয় দেখুৱাইছিলোঁ কিন্তু ইয়াতে এই ক্ষেত্ৰত ইয়াত নোৱাৰে বুলি তেখেতে জনাই দিছে ত' ইয়াৰ পিছত মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীতো তাত মই সুধাৰ মানে আমি দেখুৱাইছিলোঁ চেণ্ট্ৰেল নাৰ্ছিং হোমত তাৰপিছত চেণ্ট্ৰেল নাৰ্ছিং হোম হয় ডক্টৰজনৰ নামটো আপুনি ক'ব পাৰিব নেকি ডক্টৰৰ নামটো মই ক'ব নোৱাৰোঁ কিন্তু চেণ্ট্ৰেল নাৰ্ছিং হোম বেলতলাতে থাকে তাতে চব আপোনাৰ যিবিলাক ডায়গন'জ কৰিব লাগিছিলে কৰিলে তাৰপিছত খৰচটো বহুত হয় কিছুমানে মোক ক'লে যে ৰেফাৰেলটো এবাৰ যাওক তাতে অলপ আপোনাৰ অলপ কমত পায় ত' এই গতিকে আহিলোঁ ইয়াত অলপ তাত
চেণ্ট্ৰেল নাৰ্ছিং হোমতো ইয়াত অলপ ডিমাপুৰত অলপ খৰচটো কম কিন্তু মানে আমাৰ যিটো প্ৰব্লেমটো হৈছে যোৱাবাৰো বহুত টকা খৰচ হৈছে নাম জমা হৈছে এবাৰ কৰিবলৈ সামৰ্থ্য নহয় আমাৰ পৰিয়ালবৰ্গৰ হওক বা আমাৰ চিনেমা তেতিয়া অলপ কাৰণ বহুত গ'ল থাকোঁতে কিয় মানে ইয়াৰ চিষ্টেমত কৰিছিলোঁ তো বাৰে বাৰে যাব লগা হয় বহুত টকা খৰচ হৈ গৈছিলে তো মানে এবাৰতো যাব নোৱাৰা নিচিনা হৈ গৈছে তো কিন্তু মোৰ যিটো ৰাইট ছাইডত পাথৰটো বহুত ডাঙৰ হৈছে লেফ্ট ছাইডত আছে এতিয়াও কিন্তু মানে যিটো ৰাইট ছাইডত সোনকালে কৰিব দিছিলে 1-2 মাহমান এইটো মাজতে কৰিব দিছিলে ভিতৰতে কৰিব দিছিলে কিন্তু এতিয়া মোৰ মানে কৰিবলৈতো নোৱাৰা নিচিনা হৈ গৈছে কি কৰিম কিন্তু ভাৱত হৈ গ'ল আপোনাৰ শিক্ষাগত বিষয়ে অলপমান কওকচোন আপুনি স্কুল ক'ত পঢ়িছিলে কলেজ ক'ত পঢ়িছে বা আপুনি তাতকৈ উচ্চ পৰ্যায়ৰ শিক্ষা যদি লৈছে বা বৰ্তমান আপুনি কি পঢ়ি আছে কি কৰি আছে অকণমান কওকচোন মোৰ আৰম্ভ LP স্কুল পঢ়িছিলোঁ মই নিজৰ জেগাতে হাইগ্লান্সো LP স্কুল আছে তাৰ হয় তাৰপিছতে তাৰ পৰা আহি মই ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে মই ৰংপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলতে পঢ়িছিলোঁ হয় তেওঁলোকৰ ঘৰত থাকিছিলোঁ তাৰ পৰা পঢ়া আৰম্ভ কৰিছিলোঁ ইয়াৰ পিছত উচ্চ শিক্ষা ল'বলৈ BA পঢ়িবলৈ মই ডিফু আহিলোঁ 2014ৰ পৰা এইবাৰ এবছৰত মোৰ ডিগ্ৰী কমপ্লিট হৈছে আপুনি ডিগ্ৰী অলৰেডি কমপ্লিট কৰিছে হয় সম্পূৰ্ণ কৰিছে এটা ডিগ্ৰী আপুনি যিহেতু সম্পূৰ্ণ কৰিছে বুলি কৈছে আপুনি কোনটো ভাষাত আপুনি সম্পূৰ্ণ কৰিছে কলা আপুনি কোনটো বিভাগ কলা ভাষা কলা হয় এতিয়া মই কোন বছৰ কমপ্লিট কৰিছে এইবছৰ কৰিছে হয় মানে আকৌ এতিয়া উচ্চ শিক্ষা ল'বলৈ মই বহুত ইচ্ছুক আৰু অলৰেডি মোৰ ইগনোত এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ কিন্তু টকাৰ অভাৱত মই কৰিব পৰা নাই এই গতিকে এই মাহত লাষ্ট মাহত মই চেষ্টা কৰিম এইটো এডমিশ্যন ল'বৰ কাৰণে এতিয়া বৰ্তমান আপুনি যিহেতুকে বহুতখিনি কথা আপোনাৰ দেউতাৰ আপোনাৰ ঘৰখনৰ পৰিস্থিতি আপোনাৰ নিজৰ যিটো দুৰাৰোগ্য ৰোগৰ বিষয়ে বা আপুনি পঢ়া শুনা কৰিও আপুনি ইমান এটা দুৰাৰোগ্য ৰোগত ভুগি আছে তথাপিও কিন্তু আপুনি আপোনাৰ যিখিনি পঢ়াৰ প্ৰতি যিটো আপোনাৰ ধাউতি পঢ়িব যে লাগে মানে পঢ়িলে কিয় পঢ়িব লাগে আপুনি সেই বস্তুটো যে কৰি আছে আপুনি যে সম্পূৰ্ণ নিয়াৰিকৈ চলাই গৈছে গম পাইছেনে আপুনি কথাখিনি আপুনি যে নিয়াৰিকৈ চলাই গৈছে তাৰ বাবে আপোনাক আমি নিউজ 24 কাৰ্যালয়ৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত মই আমাৰ সকলো ৰাইজক মই নিউজ 24 কাৰ্যালয়ৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অনুৰোধ জনাম যে আপোনালোকে লক্ষ্য কৰক এইগৰাকী যুৱক এইগৰাকী উঠি অহা যুৱক তেখেতে নিজৰ দেহটোক কষ্ট বুলি নুবুলি কষ্ট হৈছে তেখেতে বহুত কষ্ট পাইছে যদিও কষ্ট বুলি নুবুলি তেখেতে চকীহুলাৰ ভিতৰুৱা অঞ্চল একেবাৰে ভিতৰুৱা একেবাৰে পিছপৰা অঞ্চল যিখন অঞ্চলত আজিলৈকে শিক্ষাৰ পোহৰ পৰা নাই বুলি বেছি ক'লেও কম নহ'ব সেই অঞ্চলৰ পৰা তেখেতে ওলাই আহিছে ডিফু চহৰলৈ ইয়াত আহি তেখেতে এই বছৰ তেখেতৰ স্নাতক সম্পূৰ্ণ কৰিছে কলা শাখাত ইতিমধ্যে স্নাতক এই বছৰ সম্পূৰ্ণ কৰিছে তেখেতে আৰু উচ্চ শিক্ষা তেখেতে আৰু যাতে ওপৰলৈ আৰু উচ্চ শিখৰলৈ তেখেতে যাবলৈ বহুত ইচ্ছা প্ৰকাশ কৰিছে এই ক্ষেত্ৰত তেখেতে এটাই বাধাৰ সন্মুখীন হৈছে সেয়া হৈছে টকা পইচাৰ বাধা লগতে তেখেতে যিটো দুৰাৰোগ্য ৰোগত ভুগি আহিছে এই দুৰাৰোগ্য ৰোগত ভোগাৰ কাৰণে একমাত্ৰ তেখেতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে সেয়া হৈছে টকা পইচা এই টকা পইচাৰ বাবে তেখেতৰ ঘৰখনে তেখেতৰ দেউতাক মা বা ভাই ভনী বা ককাই বোন আত্মীয় স্বজন বা খুৰা খুৰী যিসকলৰ তেখেতৰ লগত পৰিচয় আছে বা ওচৰ চুবুৰীয়া বা চিনাকি সকলোৱে এই ক্ষেত্ৰত তেখেতক যদিও তেখেতে আজি টকা পইচাৰ অভাৱ কিন্তু আমি নিউজ 24 কাৰ্যালয়ৰ তৰফৰ পৰা তেখেতৰ এই যুৱকজনৰ যি উচ্চাকাংক্ষা যি তেখেতে আকাংক্ষা কৰিছে যি মনোবাঞ্ছা কৰিছে তেখেতৰ প্ৰতি সঁহাৰি জনাই বা জনাবৰ বাবে আমি সকলো কাৰ্বি আংলংবাসী ৰাইজক লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
মাননীয় তুলিৰাম ৰংহাং ডাঙৰীয়া লগতে কাৰ্যবাহী সদস্য লগতে আমাৰ সাংসদ শ্ৰীযুত হৰেণ সিং বে ডাঙৰীয়া আমি সকলোকে অনুৰোধ জনাইছো যে তেখেতসকলে এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰক। এই উঠি অহা যুৱক শ্ৰীযুত অমৰজিৎ বে তেখেতে যেন যিটো মনত আশা লৈ ওলাই আহিছে তেখেতক অকমান আমি সকলোৱে সঁহাৰি দিব লাগে, সঁহাৰি জনাব লাগে। সেইখিনি কথাই মই কৈ মই পংকজ ডেকাই নিউজ 24 কাৰ্যালয় ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।